পাণ দোকান। হে মোৰ প্ৰিয় গ্ৰাহক, আপুনি কুশলে থাকক। আপুনি নিচাৰ তাৰণাত মোক বিচাৰি আহে, মই ভোকৰ তাৰণাত আপোনাক আদৰণি জনাওঁ। আপুনি হয়তো ভোকৰ তাৰণা কি বুজা নাই, মই নিচাৰ তাৰণা কি বুজি নাপাওঁ। মোৰ মাথো আছে এখন পাণ দোকান। মই জানো তামোল খালে হ'ব পাৰে মুখৰ কৰ্কট ৰোগ, ধূমপান কৰিলে হ'ব পাৰে ডিঙিৰ কৰ্কট ৰোগ, কিম্বা চাধা খালে হ'ব পাৰে দাঁতৰ কৰ্কট ৰোগ। আপুনিও জানে সেই একে কথা, তথাপি মই নিচা বিক্ৰী কৰোঁ আৰু আপুনি তাক সেৱন কৰে। আপোনাৰ বাবে নিচা হ'ব পাৰে এক ব্যাধি কিম্বা বিলাসিতা, মোৰ বাবে কিন্তু ই একমাত্ৰ জীৱিকা। আপুনি ভোকৰ তাৰণাত নপৰা বাবে নিচাৰ কাষ চাপিব পাৰিলে। মই ভোকৰ তাৰণাত নিচাৰ সোৱাদেই ল'ব পৰা নাই, তথাপি মই নিচা বিক্ৰী কৰোঁ সদায়। ভোকৰ তাৰণাত নীতিয়েও নতি স্বীকাৰ কৰিব পাৰে। মই জানো আপুনি মোৰ ভোকৰ তাৰণা বুজি মোৰ ওচৰলৈ নাহে, কিন্তু মোৰ জীৱিকা বন্ধ হ'ব পাৰে আপোনাৰ অবিহনে। সেয়ে মোৰ দোকানলৈ এবাৰ হ'লেও আহক। হে মোৰ প্ৰিয় গ্ৰাহক, আপুনি কুশলে থাকক।